নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মাঘ বিহুৰ প্ৰীতি ভৰা শুভকামনা জনাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ সংগীতা ইছু কিটচেনলৈ। আজি মই এয়া তেল পিঠা বুলি কয়, আমি গুৰৰ পিঠা বুলিও কওঁ, এই পিঠাখিনি মই বনাইছিলোঁ। আহকচোন চাওঁ এই ৰেচিপিটো মই কেনেকৈ বনালোঁ। কেমেৰাত দূৰৰ পৰা কলা কলা দেখিছে, আচলতে কালাৰটো এনেকুৱা হৈছে। আপোনালোকেও নিশ্চয় বিহুৰ নামত বনাইছে, গতিকে মই কেনেকুৱা বনালোঁ আপোনালোকক দেখুৱাই লৈছোঁ। আহকচোন চাওঁ এই ৰেচিপিটো মই কেনেকুৱা বনালোঁ। মই 1994তে মই বনাব শিকিছিলোঁ। মোৰ ঘৰত এজন কাম কৰা মানুহ আছিল, বঙাইগাঁৱৰ হয়। এই মানুহজনে এই পিঠাটো বনাব শিকাইছিল, দেখুৱাইছিল। তেতিয়াৰ পৰা মই এই পিঠাটো বনাওঁ। আজি মই বিহু বুলি এই পিঠাখিনি বনাম বুলি লৈছোঁ। প্ৰথমে মই গুড়খিনি গুলি ল'ম পানীত ধুনীয়াকৈ। আপোনালোকে যেনেকুৱা গুড় ল'ব বিচাৰে তেনেকুৱাই ল'ব পাৰে। মই এবাৰ এই গুড়টো আনিছোঁ, খুব ভাল বুলি কৈছে, দেখিও ভাল লাগিছে, বালুৱা বালুৱা টাইপৰ। এইখিনি মই গুলি ল'ম জোখমতে। মই পিঠাগুড়ি খুন্দি লৈছোঁ। আৰু এটা পেকেটৰ মই এয়া আধা আৰু দিছোঁ। চাউল মোৰ 1.5 কিলো চাউল আছিল। এইখিনি এটা পেকেটত 450কৈ আছে, আধা কিলোৰ কম। 700 গ্ৰামমান হ'ব মোৰ এই গুড়খিনি। এইখিনি গুলি ল'ম ভালদৰে। গুড়খিনি গুলি ল'লোঁ মই। এই গুড়খিনি মই কাটি দিয়া নাই, খুব নৰম। গৰম পানীত দিওঁতে ধুনীয়াকৈ লাহেকৈ সোনকালে গুলি গৈছে, টাইট নহয়, সেইকাৰণে মই ডাইৰেক্ট নাকাটাকৈ দি দিলোঁ। এই গুড়খিনি মই এইবাৰ চেকি ল'ম ভালদৰে। এই গুড়খিনি মই গৰম কৰি ল'লোঁ, এইবাৰ চেকনিত চেকি ল'ম। এনে গুড়খিনিতো মই বহুত চফাই দেখিছোঁ, তথাপি কিবা যদি অলপ লেতেৰা থাকে ইয়াতে থাকি যাব। দেখুৱাই লৈছোঁ, একো ওলোৱা নাই, তথাপিও মই চেকি ল'লোঁ গুড়খিনি। এয়া গুড়খিনি ঠাণ্ডা হ'ল। মই ইয়াতে পিঠাগুড়িখিনি লাহে লাহেকৈ মিক্স কৰি দিম। ইয়াতে অকণমান মই ছ'ডা দি ল'ম, খোৱা ছ'ডা, যিটো আমি তৰকাৰী খালে দিওঁ। আৰু অকণমান নিমখ দিম। নিমখ দিলে পিঠাটো সোৱাদ ভৰা হয় আৰু মিঠাটো বেলেঞ্চত থাকে। প্ৰথমে দি ল'ব লাগিছিল, মই যোগাৰ কৰি লৈ দিবৰ কাৰণে পাহৰি গ'লোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত গুড়াখিনি অলপ অলপ মিক্স কৰি গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি ল'ম মই। এয়া মই লাষ্টত হাতেৰে গুলিম গুড়খিনি। মই এক্সট্ৰাকৈ এটা বাচনত থৈ দিছিলোঁ। একেলগে গুলি ল'লে কেতিয়াবা গুড়খিনি বেছি হৈ যায়, গুড়া কম পৰি যায়, সেইটোৰ কাৰণে আধা উলিয়াই থৈ দিছিলোঁ মই। এইবাৰ এইখিনি মই হাতেৰে ভালদৰে গুলি ল'ম গোটেইখিনি। গুলি লোৱা হৈ গ'ল। লাষ্ট গোটেইখিনি মোৰ মিঠাইৰ গুড়ি দৰকাৰ হৈ গৈছে ধুনীয়াকৈ। পিঠাগুড়ি আৰু গুড়খিনি একদম সমপৰ্যায়ৰ হৈ গ'ল, গোটেইখিনি দৰকাৰ হৈ গ'ল মোৰ। এইখিনি মিক্স হৈ যাব। লাষ্টত অকণমান এয়া জালুকৰ গুড়িও দি লৈছোঁ। অলপ জ্বলা মিঠা হ'লে পিঠাটো খাই খুব ভাল লাগে। এইখিনি ধুনীয়াকৈ মিক্স কৰি মই 4-5 ঘণ্টা ধুনীয়াকৈ ঢাকি থৈ দিম। তাৰপিছত মই পিঠাকেইটা বনাবৰ কাৰণে ৰেডি কৰি ল'ম। এনেকুৱা 5-6 ঘণ্টামান অলপ এইটো ৰেষ্ট দি থৈ দিলে পিঠাকেইটা ভালদৰে ফুলে। এইখিনি এইবাৰ মই থৈ দিম ঢাকি। এয়া মই গুড়ৰ পিঠাখিনি বনাবৰ কাৰণে তেল গৰম কৰিছোঁ। এয়া মই
জুইৰ চৌকাতে বনাম আজি পিঠা, যিহেতু বহুতখিনি হ'ব। তেল অলপ বেছিকৈ দি লৈছোঁ। এয়া মই ৰিফাইন তেলৰ লগত বনাম। চকলা গোল্ড এইটোৱে মই ব্যৱহাৰ কৰোঁ প্ৰায়। এয়া গুড়াখিনি মই এক ৰাতি সম্পূৰ্ণ ভাগ তিয়াই থৈ দিছিলোঁ, গুলি ভালদৰে ছেট হ'ব দিছোঁ। এনেকুৱা এইটো চাইজত হ'ব লাগিব পিঠাৰ গুড়াখিনি। বেছি পাতল হ'লে বহল হৈ যায়। এনেকুৱা ইয়াতে তেল গৰম হৈছে, এটা এটা দি আছোঁ মই। জুই অলপ কমাই ল'ব লাগে, তেতিয়া পিঠাকেইটা ধুনীয়াকৈ সিজে। যদি জুই বেছি হয় ওপৰ ফালে পুৰা খাই যায় আৰু তলত ভালদৰে নিসিজে। গেছত বনালে আপোনালোকে জুইটো কমাই ল'ব। এনেকুৱা ধুনীয়াকৈ পিঠাটো নিজে নিজে উঠি আহিছে, এনেকুৱা হ'ব লাগে। পুৰিৰ নিচিনা ফুলি ওপৰত উঠি আহিছে। সেইটো অকণমান সময় থকাৰ পিছত ওলটাই দিব লাগিব, ভালদৰে যেন সিজে তল ফালে। আৰু এটা দিছোঁ। এই পিঠাটো সকলোৱে খাই ভাল পায়। সৰু বাচ্চাবিলাকেতো বহুত পচন্দ কৰে এই পিঠাটো, গতিকে মই প্ৰত্যেক বছৰে এই পিঠাটো বনাওঁ। কৈছোঁৱে মই 1994ৰ পৰা মই এই পিঠাটো বনাওঁ। যদিও দেখাত ধুনীয়া হোৱা নাই, খাই কিন্তু বহুত টেষ্টি লাগে দেই। এনেকুৱা 4-5টাকৈ বনাব পাৰি। তেলখিনি বেছিকৈ দি ল'লে, এই মাজতে এটা দি দিছোঁ মই। এইখিনিও ধুনীয়াকৈ উঠি আহিব। এই পিঠা আজিকালি প্ৰায়ে বনায় সকলোৰে পচন্দৰ এই পিঠাটো। বিহু বুলি এই পিঠাটো মই প্ৰত্যেক বছৰে বনাওঁ। এয়া ধুনীয়াকৈ উঠি আহিছে নিজে নিজে। এনেকুৱা গোটেইখিনি পিঠা মই ভালদৰে বনাই ল'ম। এয়া যিকেইটা পিঠা মোৰ হৈ গৈছে, এটা এটাকৈ ধুনীয়াকৈ এই চালনীত থৈ দিম। তলত এখন কাঁহী পাতি থৈছোঁ মই, তেলবিলাক যেন ভালদৰে ওলাই যায় ইয়াৰ পৰা। এনেকুৱা তেলখিনি বেছিকৈ দিলে 4-5খন ধুনীয়াকৈ বনাব পাৰি, তেতিয়া সোনকালে পিঠাখিনি বনোৱা শেষ হৈছে। আৰু ইয়াতে দি দিছোঁ মই। সোনকালে হৈ যাব মোৰ পিঠাকেইটা। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে আপোনালোকে যদি মোৰ এই চেনেলটো নতুনকৈ চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি থৈ দিব। মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে আগত দি থৈ দিয়া মোৰ ৰেচিপিসমূহ আপোনালোকে চাই আপোনালোকেও বনাই খাবৰ কাৰণে চেষ্টা কৰিব। মই খুব ভাল পাম। এইখিনি মই জহা চাউলৰে বনাইছিলোঁ, গুড় দি। এয়া দূৰৰ পৰা এইটো ক'লা দেখিছে, এনেকুৱা কালাৰটো হৈছে। গুড় দিয়াৰ কাৰণে ক'লা হৈছে। আপোনালোকে চেনি দি বনালে এই পিঠাখনৰ কালাৰ ধুনীয়া চাফা দেখা হ'ব। গতিকে আজিলৈ আহোঁ। থেংক ইউ।